নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ আছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ পৰিয়ালত যদি কোনোবাই PM কিষাণৰ আঁচনি লাভ কৰিছে, তেন্তে আপোনাৰ বাবে এই ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ। আপুনি মোৰ এই ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকিব। লগতে মোৰ এই ভিডিঅ'টো যদি ভাল পায়, এটা লাইক কৰিব, লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। তেন্তে আহক মূল ভিডিঅ' আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, কৃষি বিভাগৰ পৰা এটা নতুন নটিফিকেশ্যন আহিছে। ইয়াত আপোনালোকক কোৱা হৈছে কিছুমান নথি পত্ৰ জমা দিয়াৰ কথা। এই নথি পত্ৰখিনি যদি আপোনালোকে 20 জুনৰ ভিতৰত এইখিনি কাম যদি আপোনালোকে 20 জুনৰ ভিতৰত নকৰে, তেন্তে আপোনাৰ এই স্কিম বন্ধ হৈ যাব আৰু আপুনি এই টকা লাভ কৰিব নোৱাৰিব। আপুনি আপোনাৰ এই আঁচনি অবিৰতভাৱে ৰাখিবলৈ আপুনি কি নথি পত্ৰ জমা দিব লাগিব, এই সম্পৰ্কে মই আপোনালোকক ষ্টেপ বাই ষ্টেপ কৰি দেখুৱাই দিম। আপোনালোকে মোৰ এই ভিডিঅ'টো চাই থাকক। আৰু এই সম্পৰ্কে মোৰ এটা এক্সক্লুচিভ আছে, ভিডিঅ'ৰ শেষত চাব। বন্ধু বান্ধৱীসকল, আপোনাৰ প্ৰথম নথিখন লাগিব বেংকৰ পাছবুক। আপোনাৰ পাছবুকখন আপডেট কৰি তাৰ এটা কপি আপোনালোকে জমা দিব লাগিব। 2 নম্বৰত লাগিব মাটিৰ প্ৰমাণপত্ৰ। আপোনাৰ মাটিৰ যিবোৰ পট্টাৰ ৰচিদ আছে, সেই ৰচিদটো আপোনালোকে জমা দিব লাগিব। 3 নম্বৰত লাগিব নতুন ভোটাৰ তালিকা। আপোনালোকৰ 2021 চনৰ যিখন ভোটাৰ তালিকা, সেই ভোটাৰ তালিকাৰ এখন কপি আপোনালোকে জমা দিব লাগিব। তাৰপিছত লাগিব আপোনাৰ যিখন আধাৰ কাৰ্ড আছে, এই আধাৰ কাৰ্ডৰ এটা কপি আপোনালোকে জমা দিব লাগিব। তাৰপিছত আপোনালোকে মোবাইল নম্বৰ, আপোনাৰ যিটো মোবাইল নম্বৰ আছে, এই মোবাইল নম্বৰটো আপুনি জমা দিব লাগিব। আপোনালোকে নিশ্চয় বুজি পাইছে। এইখিনি কাম যদি আপোনালোকে 20 জুনৰ ভিতৰত নকৰে, তেন্তে আপোনাৰ এই আঁচনি বন্ধ হৈ যাব। বন্ধু বান্ধৱীসকল, নেক্সট টাইমত আপোনালোকে ইয়াৰ পৰা আৰু ধন লাভ নকৰে। এই সম্পৰ্কে মোৰ এটা অফিচিয়েলি এক্সক্লুচিভ আছে, আপোনালোকে চাই লওক। ধন্যবাদ। PM কিষাণৰ যিসকল হিতাধিকাৰী আছে গোৱালপাৰা জিলাত, সেই লোকসকলে 20 জুনৰ ভিতৰত দাখিল কৰিব লাগিব নথি পত্ৰ, অন্যথা যি PM কিষাণৰ ধন, সেই ধন লাভ নকৰিব। আৰু ইতিমধ্যে সময়সীমা বান্ধি দিয়া হৈছে 20 জুন। সেই 20 জুনৰ ভিতৰত আপোনালোকে যি জৰুৰী নথি পত্ৰ ইতিমধ্যে দিয়া হৈছে, সেই নথি পত্ৰসমূহ দাখিল কৰিব লাগিব, উল্লেখনীয় নথি পত্ৰসমূহ দাখিল কৰিব লাগিব। আৰু অন্যথা হিতাধিকাৰীৰ তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন হ'ব পাৰে। যদিহে হিতাধিকাৰীৰ তালিকাৰ পৰা নাম কৰ্তন হয়, তেতিয়াহ'লে আপোনালোকে কিন্তু PM কিষাণৰ যি সুবিধা, সেই আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম নহ'ব। বিশেষকৈ যিহেতু দেশৰ কৃষকসকলৰ বাবে এই আঁচনি হাতত লোৱা হৈছিল, কৃষকসকলৰ সুবিধাৰ বাবে আঁচনি হাতত লোৱা হৈছিল। ইতিমধ্যেই বহু কৃষকে আঁচনিৰ জৰিয়তে লাভান্বিত হৈছে আৰু ইতিমধ্যে অষ্টম কিস্তিৰ ধন বহু ৰাজ্যত বহু কৃষকে লাভ কৰিছে। আৰু অসমৰো যিহেতু এইবাৰ দিয়া হৈছে গোৱালপাৰা জিলাৰ বাবে 20 জুনৰ ভিতৰত নথি পত্ৰসমূহ দাখিল কৰিবলৈ দিয়া হৈছে হিতাধিকাৰীসকলক। যদিহে হিতাধিকাৰীসকলে নথি পত্ৰসমূহ দাখিল নকৰে, তেতিয়াহ'লে হিতাধিকাৰী তালিকাৰ পৰা নাম কৰ্তন হ'ব। আৰু বিশেষ জাননী দিয়া হৈছে, আপোনালোকে স্ক্ৰীণত সেই জাননীখন প্ৰত্যক্ষ কৰিছে। এই বিশেষ জাননীৰ জৰিয়তে নিৰ্দেশ দিয়া হৈছে। গতিকে 20 জুনৰ ভিতৰত আপোনালোকৰ নথি পত্ৰসমূহ দাখিল কৰিব লাগিব, যদিহে আঁচনি আপোনালোকে সুবিধা লাভ কৰিব বিচাৰে।